কিষাণ কি যাদুই জামিন। এসময়ৰ কথা। এখন গাঁৱত এজন কৃষক ৰামফল বাস কৰিছিল। তেওঁৰ পৰিয়ালত তেওঁৰ বৃদ্ধ মাক-দেউতাক, তেওঁৰ পত্নী আৰু 2টা সন্তান আছিল। কৃষকৰ ওচৰত নিজৰ মাটি আছিল, কিন্তু সেই মাটিত খেতি নোহোৱাৰ দৰেই আছিল। তেওঁ দিনে ৰাতিয়ে সেই পথাৰত পৰিশ্ৰম কৰিছিল, শস্য সিঁচিছিল, কিন্তু যেতিয়াই শস্য তৈয়াৰ হোৱাৰ সময় হয়, তেতিয়া বেছিভাগ তেওঁৰ শস্য পতান হৈ ওলাই গৈছিল। বুজিব পৰা নাই, ইমান পৰিশ্ৰম কৰাৰ পাছতো আমাৰ পথাৰত বাৰু শস্য পূৰাকৈ কিয় নহয়? নিশ্চয় আমাৰ পথাৰত কাৰোবাৰ মুখ লাগিল। কিবা এনেকুৱা নহয়তো, কোনোবাই আমাৰ পথাৰত কিবা কৰি থৈছে। তোমালোক মাইকী মানুহৰ আৰু কিবা কাম নাই নেকি? আৰে মাটিত কিবা নিশ্চয় সমস্যা হৈছে চাগে। নহ'লে ৰামফলে তাত ভালদৰে সাৰ পানী নাই দিয়া চাগে। দেউতা এনেকৈ নক'ব। মই মোৰ পথাৰ খুব ভালদৰে চোৱা চিতা কৰোঁ, সময়মতে পানীও দিওঁ আৰু সাৰো দিওঁ, কিন্তু ক'ব নোৱাৰোঁ কি হৈ যায়। যেতিয়া শস্য তৈয়াৰ হৈ যায়, আধা শস্য নষ্ট হৈ যায়। এই সমস্যাত ৰামফল ইমান বেয়াকৈ পৰিছিল যে তেওঁক বুজিবকে পৰা নাছিল। তেওঁ গোটেই দিনটো পথাৰত বহি বহি বছ এয়াকে ভাবিছিল যে অৱশেষত তেওঁৰ পথাৰত কি হৈ গ'ল। যোৱা 5 বছৰ ধৰি তেওঁৰ শস্য একেবাৰে নোহোৱাৰ দৰেই আছিল। এদিন ৰামফল নিজৰ পথাৰৰ ফালে গৈ আছিল। তেওঁ ৰাস্তাত এজন বাবাক দেখা পালে, যি ৰামফলক ৰ'বলৈ কয়। বোপাই, এই দুখীয়া বাবাক কিবা দি পেলাই যা। তোৰ কপালখন দেখি মই গম পাইছোঁ যে তই বহুত সোনকালে বহুত ধনী হৈ যাবি। বাবা লাগে যদি এনেই বিচাৰি লওক, কিয় সপোন দেখুৱাইছে? তোমাৰ মোক দেখি লাগিছে নেকি যে মই আহিবলগীয়া সময়ত একেবাৰে চহকী হৈ যাম? পথাৰত শস্যই মোৰ পূৰা নহয় আৰু ঘৰত প্ৰয়োজনসমূহ পূৰাই নহয়, কিয় পুৱাই পুৱাই ঘাঁহত নিমখ ছটিয়াই দিছা? মোৰ কথা আজিলৈকে ক'তো ভুল হোৱা নাই। যা, তয়ো চাই ল'বি। ৰামফলে হাঁহি মাৰি নিজৰ পথাৰৰ ফালে যায়। তেতিয়া তেওঁ দেখে যে তেওঁৰ পথাৰৰ ওচৰত যথেষ্ট ভিৰ লাগিছে। কিয় কলীয়া, মোৰ পথাৰৰ ওচৰত ইমান মানুহৰ কিয় ভিৰ লাগিছে? মাই, এই মাত্ৰ তোৰ পথাৰত আমি নাগ নাগিনৰ যোৰা দেখিলোঁ। ভালদৰে যাবি পথাৰৰ ভিতৰলৈ। আমি দুটাক বিচাৰিবৰ কাৰণে ইফালে সিফালে ঘূৰি ফুৰিছোঁ। আৰে ভাই, জংঘলী প্ৰাণী পথাৰত নুঘূৰি আৰু ক'ত ঘূৰিবনো? বহুত বিষাক্ত হয় ই। কাৰোবাক যদি খুটি দিয়ে প্ৰাণবায়ু উৰি যাব। তেতিয়া এজন কৃষকে জোৰ জোৰকে চিঞৰিবলৈ ধৰে যে ইয়াত সাপ আছে। সকলোৱে নিজৰ লাঠি জোং লৈ সেইফালে দৌৰিবলৈ ধৰিলে। ৰামফলো দৌৰিবলৈ ধৰিলে। আৰু তেওঁ দেখে যে চবেই তেওঁৰ পথাৰৰ শস্য নষ্ট কৰি পথাৰৰ মাজেৰে গৈ আছে। এয়া দেখি ৰামফলে সকলোকে মাত দি ৰখাই দিয়ে। আৰে ভাইহঁত, তহঁতি সাপ বিচাৰি বিচাৰি মোৰ পথাৰখন কিয় নষ্ট কৰিছ? এতিয়াই তহঁতি মোৰ পথাৰৰ পৰা ওলাই যা ভাই। সাপ মোৰ পথাৰত আছে ন? যি কৰিব মোক কৰিব, কৃপা কৰি মোৰ পথাৰৰ পৰা ওলাই যা ভাই। তেতিয়া নাগ নাগিনীৰ যোৰা তাত দেখা পোৱা যায়। ৰামফল গৈ সিহঁতৰ ওচৰত থিয় হৈ যায় আৰু চবকে তাৰ পৰা খেদি পঠিয়ায়। চবেই ৰামফলক কথা শুনাই তাৰ পৰা ঘৰা-ঘৰি গুচি যায়। তেওঁলোক যোৱাৰ পাছত আপুনিও যাওক ইয়াৰ পৰা। আপোনাৰ কাৰণে মোৰ শস্য কিমান লোকচান হৈ গ'ল। এফালে পথাৰত এনেই শস্য ভাল নহয় আৰু ইফালে আজি এইবোৰ হৈ গ'ল। যোৱা ভাই যোৱা, য'ত যোৱা যোৱা। নাগ নাগিনৰ যোৰা তাৰ পৰা গুচি যায় আৰু ৰামফল উদাস মনেৰে তাৰ গছৰ তলত বহি দিয়ে। সেই বেচেৰা প্ৰাণীটোক মাৰিবৰ কাৰণে এই মানুহবোৰে মোৰ শস্য নষ্ট কৰি দিলে। এতিয়া কি হ'ব একো বুজিব পৰা নাই। যদি এনেকুৱা অৱস্থা হৈ থাকে তেতিয়া মই এইবোৰ এৰি পেলাই গুচি যামগৈ। নহ'লে মই মোৰ প্ৰাণ দি দিম। তেতিয়া ৰামফলে নিজৰ ভৰিৰ ওচৰত এটা জিলিকি থকা বস্তু দেখিবলৈ পালে। ইমান অদ্ভুত জিলিকি থকা বস্তু তেওঁ আগতে কেতিয়াও দেখা পোৱা নাছিল। তেওঁ তাক হাতেৰে তুলি চাওঁতে তাৰ ভিতৰত এক জিলিকি থকা জগত দেখা পালে। এয়া কি বস্তু? কিমান উজ্জ্বল আৰু অদ্ভুত হয়, আৰু ইয়াতো গৰমো যথেষ্ট হয়। তেতিয়া ৰামফলে দেখে যে খচ খচকে শব্দ কৰি সেই সাপৰ যোৰা তেওঁৰ ওচৰলৈ আহে আৰু হঠাতে সিহঁত দুটা মানুহৰ ৰূপ লৈ লয়। ৰামফল, আজি তোমাৰ কাৰণেই আমাৰ দুয়োৰে প্ৰাণ বাচিলে। তোমাক বহুত বহুত ধন্যবাদ। তোমাৰ হাতত যি উজ্জ্বল বস্তু আছে ই আমাৰ। ইয়াৰ অবিহনে আমি দুয়ো আধৰুৱা। তুমি বাৰু আমাৰ বস্তুটো ঘূৰাই দিবানে? অঁ, কিয় নহয়। আপোনাৰ বস্তু
আপুনি লৈ লওক, কিন্তু ই হয় কি? ই বহুত মূল্যৱান। ই মণি হয়। ৰামফলে মণিৰ বিষয়ে শুনিছিল। তেওঁ জানিছিল যে মণি এটা এনেকুৱা বস্তু যাৰ দ্বাৰা যিকোনো ইচ্ছা পূৰা হ'ব পাৰে। তথাপিও তেওঁৰ মনলৈ কোনো লোভ অহা নাছিল আৰু তেওঁ আৰামত সেই মণি সেই নাগ-নাগিনক দি দিয়ে। তুমি বৰ ভালহে ৰামফল, বিচাৰা তোমাক কি লাগে? মই কি বিচাৰোঁ? বছ আপোনাৰ দুজনৰ প্ৰাণ বাচিলে এয়া যথেষ্ট। তোমাক বহুত চিন্তিত যেন লাগিছে। তোমাৰ সমস্যা কোৱা, মই তাৰ সমাধান কৰি দিম। এই পথাৰ দেখিছেনে তোমাক দুয়ে? প্ৰথমে মাটিত লহপহকৈ শস্য হৈছিল। 5 বছৰ ধৰি মোৰ পথাৰত শস্য নোহোৱাৰ দৰে অৱস্থা। এনেকুৱা অৱস্থা হৈ থাকিলে মোৰ পৰিয়াল ভোকত মৰাৰ অৱস্থা আহি যাব। মোৰ বছ দিনে ৰাতিয়ে এই কথাই চিন্তা আহি থাকে। বছ, ইমানেই কথা। তেন্তে ৰামফল, আজিৰে পৰা আমি তোমাৰ পথাৰক আশীৰ্বাদ দিছোঁ যে এই মাটি যাদুকৰী হৈ যাব। তুমি ইয়াত যিয়ে খেতি কৰিবা তাৰ উৎপাদন তোমাৰ সিঁচা শস্যতকৈ দুগুণ হৈ যাব। এয়া শুনি ৰামফল বৰ সুখী হৈ যায় আৰু তেওঁ হাতযোৰ কৰি তেওঁক ধন্যবাদ জনায়। নাগ আৰু নাগিন নিজৰ মণিলৈ তাৰ পৰা গুচি যায়। সিহঁত যোৱাৰ পাছত ৰামফলে দেখিলে যে যিসকল কৃষকৰ ভৰিৰ তল সমান শস্য এতিয়ালৈকে পথাৰত আছিল, সেইবোৰ হঠাতে লহপহকৈ বাঢ়িবলৈ ধৰে। ৰামফল দৌৰি দৌৰি ঘৰলৈ আহে আৰু তেওঁ গোটেই কথা নিজৰ মাক দেউতাক আৰু তেওঁৰ পত্নী সবিতাক ক'লে। আৰু এনেকুৱা কথা আজিলৈকে ক'ৰবাত ক'ব শুনিছনে? তই ৰামফল, তই ইমান চিন্তাত সোমাই গলি যে দিনতো তই সপোন দেখিব লাগিলি। কে ঠিক ৰামফলে সঁচা কথা কৈছে বা। যদি এনেকুৱা হয় তেতিয়া মই ভগৱানলৈ প্ৰসাদ আগবঢ়াম। মই আনন্দত আত্মহাৰা হৈ দৌৰি দৌৰি তহঁতক এইটো কথা ক'বলৈ আহিলোঁ, আৰু তহঁতি ইয়াত মোৰ কথাত বিশ্বাসেই কৰা নাই। হ'ব পাৰে বাবাই ঠিক কথাকে কৈছে। আপুনি কিবা সপোন দেখিলে। আৰে, এতিয়াও শস্য চপাবলৈ এমাহ বাকী আছে। বাকী কথা তেতিয়া গম পোৱা যাব। কিন্তু সন্তানৰ আগত এইবোৰ কথা নক'ব, নহ'লে গোটেই গাঁৱত বিয়পাই দিব। আৰু যদি এনেকুৱা একো নহয় তেতিয়া বৰ লাজত পৰিব লাগিব। মোৰ লাগিছে তহঁতক কাৰো মোৰ ওপৰত বিশ্বাসেই নাই। মানুহে ঠিকেই কয়, যেতিয়া বেয়া সময় আহে তেতিয়া চবেই লগ এৰা দিয়ে। মই মিছা কোৱা নাই। নাগ নাগিনে নিজে আহি মোক এই কথা কৈছে। কোনো কথা নাই, এমাহৰ পাছত গাখীৰ পানী পানী হৈ যাব। ঘৰত ৰামফলৰ কথাত কোনেও বিশ্বাস নকৰিলে। সকলোৰে লাগিল যে তেওঁ নিশ্চয় কিবা সপোন দেখিলে, কাৰণ তেওঁ বহুত দিন ধৰি বৰ চিন্তাত আছিল। তেতিয়া ৰামফলৰ 2টা সন্তান দৌৰি আহে আৰু নিজৰ দেউতাকৰ ডিঙিত সাৱটি ক'বলৈ ধৰে, বাবা, ওচৰতে মোৰ বান্ধৱী মিনু থাকে নহয়। তাইৰ বাবাই এজনী বৰ সুন্দৰ পুতলা আনি দিছে। তাই কথাও কয়। বাবা, তাত এটা বুটাম লগোৱা আছে। যেতিয়া সেইটো টিপি দিয়ে তাই ক'বলৈ ধৰে, মোকো এনেকুৱা পুতলা লাগে বাবা, আৰু মোৰ কাৰণেও এনেকুৱা পুতলা আনক না। আৰু তুমি দেখিছানে তাৰ দেউতাকে তাৰ পুতেকৰ কাৰণে কিমান ধুনীয়া জোতা লৈ আহিছে? বাবা, মোকো এনেকুৱা জোতা লাগে। ঠিক আছে বোপাই, এই শস্য তৈয়াৰ হ'বলৈ দে। মই তহঁত দুটাক তহঁতৰ পচন্দৰ বস্তু দিম। সঁচাকৈ কৈছানে বাবা? সঁচা কথা ন দেউতা? নিশ্চয় সঁচা কথা। আপুনি এতিয়া 2টা সন্তানক মিছা প্ৰতিশ্ৰুতি দিয়াৰ কি দৰকাৰ আছিলনো? জানে নহয় আপোনাৰ অৱস্থা এতিয়া কেনে চলি আছে। তহঁতৰ বিশ্বাস হৈছেনে নাই নাজানো, কিন্তু মোৰ পূৰা বিশ্বাস আছে এইবাৰ মোৰ শস্য খুব ভাল হ'ব। চাওঁতে চাওঁতে এটা মাহো পাৰ হৈ গ'ল। কৃষকে নিজৰ শস্য চপাবলৈ আৰম্ভ কৰি দিয়ে। ৰামফলে নিজৰ পথাৰলৈ চাই তাৰ অৱস্থা যেনে আছিল তেনেই আছে। শস্যটো গোটেই পথাৰত লহপহাই আছিল, কিন্তু বাকী কৃষকৰ শস্যবোৰ নিশকতীয়া হৈ আছিল। বৰ দুখ মনেৰে ৰামফলে নিজৰ পথাৰত শস্য চপাবলৈ আৰম্ভ কৰিলে। গোটেই ঘেঁহুখিনি একত্ৰিত কৰাৰ পাছত যেতিয়া তেওঁ তাৰ পৰা ঘেঁহু উলিয়াই মেচিনত দি দিয়ে, তেওঁ আচৰিত হৈ যায়। বস্তাৰ উপৰি বস্তা ভৰি গৈছে। ওচৰ পাজৰৰ কৃষকো বৰ আচৰিত হ'ল। কি আচৰিত হৈ গৈছে হে ৰামফল? তোৰ পথাৰৰ অৱস্থা ইমান বেয়া আছিল, কিন্তু ইমান ঘেঁহু কেনেকৈ আহিলে? আমাকো কৈ দে, তোৰ শস্য এনেকুৱা কি আছিল যে দেখাততো এনেকুৱা আছিল, এতিয়া বস্তাৰ ওপৰত বস্তা ভৰি গৈছে? এই গোটেইবোৰ বুঢ়ানাথৰ কৃপা। এতিয়া মই কি কওঁ? সবিতাই যেতিয়া নিজৰ স্বামীক পথাৰত খোৱা দিবলৈ আহে, তেতিয়া তেওঁ দেখিলে যে ৰামফলে বস্তা চম্ভালিবই পৰা নাই। ইমানবোৰ বস্তাত ঘেঁহু ভৰি আছিল। সবিতাই আনন্দত একেবাৰে আত্মহাৰা হৈ গ'ল। হে ভগৱান, মানে আপুনি সেইদিনা সঁচাকৈয়ে কৈ আছিলে। এয়া সেই নাগ নাগিনৰ আশীৰ্বাদ।
এতিয়া আমাৰ মাটি যাদুকৰী হ'ল। ইয়াত যিয়েই খেতি কৰা হ'ব সি ইমানেই লাভ দিব। দেখিলা তুমি, সেইদিনা মোৰ কথা চবেই মিছা বুলি ভাবিছিল। ৰামফলে গোটেই ঘেঁহুৰ বস্তা উঠাই ঘৰলৈ লৈ আহে আৰু তাৰ পৰা আধা শস্য বজাৰত বেচি দিয়ে, য'ত তেওঁ বহুত ভাল দাম পালে। আহিবৰ সময়ত তেওঁ নিজৰ ল'ৰা-ছোৱালীৰ বাবে পুতলা আৰু জোতা লৈ আহে, নিজৰ মাক-দেউতাক আৰু সবিতাৰ বাবে কাপোৰ। বহু সময়ৰ পাছৰ অন্তত নিজৰ পৰিয়ালৰ বাবে কিবা লৈ আহিছে। ল'ৰা-ছোৱালীয়ে নিজৰ বস্তু পাই সুখী হৈ যায় আৰু ৰামফালৰ মাক-দেউতাকেও তেওঁক আশীৰ্বাদ দিয়ে। সবিতা বৰ সুখী হৈ যায়। তেওঁলৈ বহুত বছৰৰ মূৰত ৰামফলে শাৰী লৈ আনিছে। ২-৩ বছৰৰ ভিতৰত ৰামফলৰ আৰ্থিক অৱস্থা বহুত ভাল হৈ যায়। তেতিয়া তেওঁ সেই বাবাৰ কথাও স্মৰণ কৰে যে সোনকালেই তই বহুত চহকী হবি। ৰামফল আৰু তেওঁৰ পত্নী সবিতা মন্দিৰলৈ গৈ ভগৱানক ধন্যবাদ জনায় আৰু দুখীয়া মানুহক ভোজন কৰোৱায়।